নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞানমালা আসাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, উচ্চতৰ মাধ্যমিক উত্তীৰ্ণলৈ সুখবৰ। 30 নৱেম্বৰত শিক্ষাৰ্থীক স্কুটি বিতৰণ। ৰাজ্যৰ মেধাৱী শিক্ষাৰ্থীসকললৈ সুখবৰ। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক অহা 30 নৱেম্বৰত স্কুটি বিতৰণ কৰা হ'ব। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 60% নম্বৰসহ উত্তীৰ্ণ ছাত্ৰী আৰু 75% বা তাতোধিক নম্বৰসহ উত্তীৰ্ণ ছাত্ৰক ৰাজ্য চৰকাৰৰ ফালৰ পৰা স্কুটি প্ৰদান কৰা হ'ব। এক চেণ্ডেলত এই কথা সদৰি কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। তেওঁ শিক্ষাৰ্থীসকলক স্কুটিৰ নামত এটকাও আদায় দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি বিতৰণ কৰিবলগীয়া স্কুটিসমূহৰ বীমা আৰু পঞ্জীয়নৰ সকলো খৰচ চৰকাৰীভাৱে বহন কৰা হৈছে। অৱশ্যে এক দুষ্ট চক্ৰই বহুসংখ্যক শিক্ষাৰ্থীক পঞ্জীয়ন আৰু বীমাৰ নামত UPIৰ জৰিয়তে ধন আদায় দিবলৈ মেছেজ প্ৰেৰণ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে তেনে বাৰ্তাক সঁহাৰি নিদিবলৈ শিক্ষাৰ্থীসকলক আহ্বান জনাইছে। ইয়াৰ বিপৰীতে পঞ্জীয়ন অথবা বীমাৰ বাবে ধন বিচাৰি কোনো লোকে ফোন অথবা মেছেজ প্ৰেৰণ কৰিলে সেই সন্দৰ্ভত সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ অধ্যক্ষক সদৰি কৰিবলৈ তেওঁ আহ্বান জনায়। উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰৰ ফালৰ পৰা নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক চাইকেল বিতৰণ কৰা হৈছে। সমান্তৰালভাৱে উচ্চতৰ মাধ্যমিকত 60% নম্বৰসহ ছাত্ৰী আৰু 75% নম্বৰসহ উত্তীৰ্ণ ছাত্ৰক স্কুটি প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছিল। অহা 30 নৱেম্বৰত এই ঘোষণা অনুসৰি শিক্ষাৰ্থীসকলক স্কুটিসমূহ বিতৰণ কৰা হ'ব। আজিৰ এই ভিডিঅ'টিত ইমানেই। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।